সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই ভাস্বতী কলিতাই আজিৰ ফুলনি মুকলি কৰিছোঁ। শ্ৰোতাইদেউসকল, আজিৰ ফুলনিৰ সৃষ্টি শিতানত আপোনালোকক শুনাবলৈ লৈছোঁ এটি গল্প আৰু কেইটিমান কবিতা। অনুষ্ঠানৰ প্ৰথমতেই শুনোৱা হওক দীপাঞ্জলি দাসে ৰচনা কৰা এটি গল্প পাঠ কৰিছে জিন্তি ৰাণী ডেকাই। জোনাকী কাৰেং। সপ্তাহটোৰ ব্যস্ততাৰ শেষত দেওবাৰটো অলপ সকাহ পোৱা যেন লাগিল। সিদিনা লাহে ধীৰে উঠি খিৰিকীখন খুলি দিলোঁ। চিৰকি সুবাস এটা নাকত লাগিল। 10 হাতমান আঁতৰৰ শইকীয়া বাইদেউহঁতৰ ঘৰৰ পদূলিমুখত সৰি থকা শেৱালি ফুলৰ দলিচাখন দেখি নষ্টালজিক হৈ পৰিলোঁ। ঘড়ীটোলৈ চাবলৈচোন ভয়েই লাগে। একেবাৰে মাৰাথান দৌৰ। হঠাৎ ছোৱালীজনীৰ মাতত বাস্তৱ জগতলৈ ঘূৰি আহিলোঁ। নিৰ্মালী, মোৰ একমাত্ৰ ছোৱালী। কলেজলৈ প্ৰথম যোৱাৰ দিনৰে পৰা তাই মোক সদায় দুগালত দুটা চুমা দি যায়। সিদিনা অৱশ্যে কলেজলৈ নহয়, অফিচলৈ যাওঁতেহে। পিছে পিছে সৌ সিদিনালৈ দৌৰি দৌৰি এছাৰিৰ কোব খাই কান্দি কান্দি বহি থকা ছোৱালীজনী আজি অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগত কৰ্মৰত। এতিয়া তাই আমাৰ অভিভাৱক। ভাবিলে আচৰিত লাগে। সময়বোৰ কেনেদৰে পাৰ হৈ গৈছে ধৰিবই নোৱাৰিলোঁ। তাইৰ মৰমবোৰে কেতিয়াবা আমাক বৰকৈ কন্দুৱায়। তাই অইন ছোৱালীবিলাকতকৈ অলপ ব্যতিক্ৰমী। প্ৰতিটো কথা বিশ্লেষণ কৰি বুজাই দিব পৰা, প্ৰতিটো গুৰুত্বপূৰ্ণ বাক্যৰ সঁচা অৰ্থ উলিয়াই প্ৰতিবাদ কৰিব পৰা সুকীয়া ব্যক্তিত্ব এটা ভগৱানে তাইক দিছে বাবে মোৰ বহুত ভয় লাগে। কেতিয়াবা এখেতৰ লগত মই আলোচনা কৰোঁ তাইৰ ভৱিষ্যতৰ বিষয়ে। ছোৱালীক এদিন নহয় এদিন এঘৰলৈ উলিয়াই দিব লাগিব। দেউতাকে কয়, তুমি অযথা চিন্তা কৰি মোৰ নঘমাবা। তাই সময়ত সঠিক ডিচিশ্যন ল'ব। হাজাৰ হলেও মাকৰ মন ছোৱালীৰ ভৱিষ্যতক লৈ সদায় সচেতন। আজি মোৰ মনটো বহুত ভাল লাগি আছে, কাৰণ আজি তাই প্ৰথম মাহৰ দৰমহাৰে মোৰ আৰু দেউতাকলৈ পূজাৰ উপহাৰৰ লগতে কলিকতালৈ পূজা চাবলৈ যোৱা ফ্লাইটৰ টিকট লৈ আহি মোৰ হাতত দিছে। আৰু পিছ মুহূৰ্ততে দৰমহাৰ টকাখিনিও মোৰ হাতত দি কৈছে, মা, ৰাখি থোৱাচোন টকাখিনি, মোক লাগিলে তোমাৰ পৰা লৈ ল'ম। মই আচৰিত হৈ ক'লো, তোৰ চাকৰিৰ প্ৰথম মাহৰ দৰমহা মোক কেলৈ দিছ? তাই ক'লে, তুমি মন্দিৰত শৰাইখন দিবা আৰু বাকী পইচাৰে কিবা কিবি বস্তু কিনি কোনোবা এখন অনাথ আশ্ৰমত দি আহিবা। মোৰ মনটো বৰ ভাল লাগিল। মনে মনে মই তাইৰ চিন্তাধাৰাৰ শলাগ ল'লো। অৱশ্যে ইয়াৰ আগতেও তাইৰ জন্মদিনত শুক্লেশ্বৰ মন্দিৰৰ আশে পাশে ফুটপাথত বহি থকা দুখীয়া ল'ৰা ছোৱালী আৰু ৰোগীয়া বয়োজ্যেষ্ঠসকলক খোৱা বস্তু বিতৰণ কৰি আহিছোঁ। ইতিমধ্যে নিৰ্মালী ফ্ৰেছ হৈ ঘৰুৱা কামত আলপৈচান ধৰা ৰামুক চাহ কৰিব দিলে আৰু তাই কিনি অনা মিঠাই ভুজিয়াৰে সকলোৱে বহি চাহ খাই থকাৰ মাজতে মই তাইক ক'লো, এতিয়া তই নিজৰ ভৰিত নিজে থিয় হ'ব পৰা হৈছ, গতিকে নিজৰ জীৱনটোৰ কথাও চিন্তা কৰিবি। আমি তোৰ লগততো সদায় নাথাকো। নিৰ্মালীৰ খং উঠিল। মা, তোমাৰ আকৌ আৰম্ভ হ'লেনে? মই সদায় এইখন ঘৰতে থাকিম আৰু তোমালোকৰ লগতে থাকিম, আৰু এয়াই হৈছে মোৰ সেই সিদ্ধান্ত। মই শিলপৰা কপৌজনীৰ দৰে হৈ তাইৰ ফালে চাই ৰলো। সিদিনা দেওবাৰ আছিল। ৰাতিপুৱাই উঠি তাই আমাক বালাজী মন্দিৰলৈ লৈ গ'ল। সেই ঠাইখিনি তাইৰ বৰ প্ৰিয়। তাতেই বহু সময় কটাই সিদিনা তাই আগতে টেবুল বুক কৰি থোৱা হোটেল এখনত লাঞ্চ কৰি উভতি আহি থাকোঁতে হঠাৎ ট্ৰেভেল এজেঞ্চি এখনৰ সন্মুখত গাড়ীখন ৰখাই দিলে। তাই গাড়ীৰ পৰা নামি গৈ কাউণ্টাৰত বহি থকা ল'ৰা এজনৰ লগত হাঁহি হাঁহি কিবা কথা পাতিলে আৰু তাৰ পৰাই আঙুলি টোৱাই আমাক দেখুৱাই দিলে। মই আচৰিত হলো।
কোন ল'ৰা এইজন? তাইৰ লগৰটো নহয়, কাৰণ তাইৰ লগত পঢ়া দেখোন আটাইকেইজন ল'ৰাক মই চিনি পাওঁ। কিছু সময় পিছত তাই দৌৰি আহি গাড়ীত বহিল। দেউতাকে সুধিয়ে পেলালে, কোনো সেইজন? তাই হাঁহি হাঁহি ক'লে, মা, তোমালোকে তেখেতক ভালকৈ চিনি পোৱা, মাথো ধৰিবহে পৰা নাই। অৱশ্যে বহুদিন আমাৰ লগত তেখেতৰ যোগাযোগ নাছিল। বাৰু বাদ দিয়াচোন এতিয়া এই টপিকটো। শুনা, মই কাইলৈ শ্ৰীনগৰলৈ যাব লাগিব। 8 বজাত ফ্লাইট। বুধবাৰেহে আহি পাম। যাওঁতে গণেশগুৰি ফ্লাইঅভাৰৰ তলত অলপ বজাৰ কৰি লৈ যাম। ইমান গৰমখনত তোমালোকে এইকেইদিন ঘৰৰ পৰা নোলাবা দেই। দুটা এটা যি সৰু সুৰা বস্তু লাগে ৰামুৰ হতুৱাই আনিবা। তোৰ দেউতাৰো ইমান বুঢ়া হোৱা নাই যে বজাৰখিনিও কৰি খাব নোৱাৰিম বুলি নিৰ্মালীৰ দেউতাকে ক'লে। তাই ক'লে, নহয় দেউতা, মই সেইটো ভাবি কোৱা নাই। মোৰ অনুপস্থিতিত কিবা বিপদ আপদ হ'লে তোমালোকক কোনে চাব? তইনো কিমান কষ্ট কৰিবি? এদিন নহয় এদিন তোৰ নিজৰো এখন ঘৰ সংসাৰ হ'ব। তেতিয়া আমাৰ বাবে কিমান চিন্তা কৰ দেখিম নহয়। নিৰ্মালীয়ে এইবাৰ একো বিশেষ নকলে, মাথো এষাৰ কথাই ক'লে, তোমালোকে তাৰমানে মোক ঘৰৰ পৰা খেদিহে এৰিবা। ঘৰ পোৱাৰ পিছত নিৰ্মালী আমাৰ লগত একো কথা নপতাকৈ শুই থাকিল। মোৰ মনটো বেয়া লাগিল। কিন্তু উপায় নাই। সকলো কামৰে এটা নিৰ্দিষ্ট সময় থাকে। মাক দেউতাক হিচাপে সকীয়াই দিবই লাগিব। ইতিমধ্যে নিৰ্মালী শ্ৰীনগৰৰ পৰা ঘূৰি আহিল। তাৰ দুদিনমান পিছতে তাই মোক ক'লে, মা, আজি আমাৰ ঘৰলৈ আলহী আহিব। ৰামৰ হতুৱাই তুমি অলপ ড্ৰয়িং ৰুমটো ভালকৈ ৰাখিবা। মই সুধিলো, কোন আহিব? পিছত গম পাবাই নহয়, মই এতিয়া নকওঁ। আবেলি এখন বগা ৰঙৰ গাড়ী আমাৰ ঘৰৰ সন্মুখত ৰল। মই ওপৰ মহলাৰ বেলকনিৰ পৰা চাই আছো, কিন্তু ধৰিব পৰা নাই আলহীৰ পিছে পিছে নিৰ্মালী। কলিং বেল মৰাৰ আগতে মই দৰজাখন খুলি আলহীক আদৰি আনি বহালো। নিৰ্মালীৰ দেউতাকো ইতিমধ্যে হাতত মিঠাইৰ পেকেট আৰু বিভিন্ন ধৰণৰ খোৱা বস্তুৰ ডাঙৰ বেগ লৈ ঘৰ সোমাল। আপোনালোক আহি পালে। মই অলপ বজাৰলৈ গৈছিলো। নিৰ্মালীয়ে ৰাতিপুৱাই কৈছিল আপোনালোক অহাৰ কথা। কোনেও কথা বতৰা আৰম্ভ কৰা নাই। পৰিৱেশটো গহীন হৈ পৰাত নিৰ্মালীয়ে আৰম্ভ কৰিলে, মা, তোমালোকে এখেতক চিনি পাইছানে? মোৰ লগত যে কেন্দ্ৰীয় বিদ্যালয়ত ক্লাছ 6ত একেলগে পঢ়িছিল, ৰোহিত জৈন, মনত পৰিছেনে তোমালোকৰ? আমি দুয়ো ল'ৰাটোৰ মুখৰ ফালে চাই থকাত তাই আকৌ ক'লে, সি যে সদায় আবেলি ক্ৰিকেট বেট বল লৈ আমাৰ ঘৰলৈ আহিছিল। ৰোহিতে নিৰ্মালীৰ মাক দেউতাকক ভৰি চুই সেৱা কৰিলে। তোমালোকতো তেতিয়াই দিল্লীলৈ গুচি গৈছিলা, এতিয়া ইয়াত কেনেকৈ? মানে নিৰ্মালীক তুমি আকৌ কেনেকৈ লগ পালা? নিৰ্মালীৰ হাঁহি উঠিল। তাই ক'লে, দেউতা, আজিও তুমি এনেধৰণৰ প্ৰশ্ন কৰিছা? এইবোৰ বাদ দিয়া। এয়া আণ্টি, ৰোহিতৰ মাক। নিৰ্মালীৰ মাক দেউতাকে নমস্কাৰ জনাই তেওঁলোকক ডাইনিং ৰুমলৈ লৈ গ'ল আৰু কথা বতৰাৰ আদান প্ৰদান কৰি বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰেৰে অতিথিক আপ্যায়িত কৰিলে। ৰোহিতৰ মাকে ভঙা ভঙা অসমীয়াতে নিৰ্মালীৰ মাক দেউতাকক তেওঁলোকৰ ঘৰলৈ নিমন্ত্ৰণ জনাই সিদিনালৈ বিদায় ল'লে। আলহী যোৱাৰ পিছত নিৰ্মালীৰ মাক দেউতাকক ক'লে, সিদিনা বালাজী মন্দিৰৰ পৰা ঘূৰি আহোঁতে ট্ৰেভেল এজেঞ্চিখনত ৰৈ কথা পাতিছিলোঁ যে মা, তেওঁ ৰোহিতেই আছিল। লগ পোৱাৰ বেছি দিন হোৱা নাই। নিৰ্মালীৰ মাক আচৰিত হৈ সুধিলে, ইমান বছৰ পিছত তোক কেনেকৈ চিনি পালে? কোনো যোগাযোগ নাই। সি হেনো 3 মাহ আগতে পেপাৰত এচিভমেণ্ট দিয়া মোৰ ফটোৰ সৈতে নামটো পাইছিল আৰু তেনেকৈ বিচাৰি বিচাৰি এদিন অফিচ আহি ওলাল। তাৰ সন্মুখেৰে বহুত ধুমুহা পাৰ হৈ গ'ল। এতিয়াহে অলপ ঘৰখনলৈ শান্তি ফুৰি আহিছে। দেউতাকৰ ডাঙৰ এক্সিডেণ্ট এটা হোৱাত সি খড়গপুৰ IITত লেকচাৰাৰৰ চাকৰিটো এৰি দেউতাকৰ চিকিৎসাৰ বাবে ঘৰলৈ আহি বহুত টকা পইচা খৰচ কৰিও তেখেতক বচাব নোৱাৰিলে। মাকজনীও মানসিক ৰোগী। সেইবাবে সি দিল্লীত থকা সিহঁতৰ সকলো সম্পত্তি বিক্ৰী কৰি অসমত বিজনেছ আৰম্ভ কৰিছে আৰু এটা সৰু ভাড়াঘৰ লৈ গুৱাহাটীত আছেহি। বৰ্তমান সি এটা পেট্ৰল পাম্প আৰু এখন ট্ৰেভেল এজেঞ্চিৰ মালিক। মাককো সিয়ে চোৱা চিতা কৰে। ঘৰুৱা কামৰ বাবে
সহায়িকাও ৰাখিছে। নিৰ্মালীৰ মাকে ক'লে, ভগৱানে যে কাক কেতিয়া ক'ত কেনেকৈ মিলাই দিয়ে ভাবিলে আচৰিত লাগে। কিছুদিন পিছত নিৰ্মালীৰ জেঠাই কেইদিনমান থকাকৈ সিহঁতৰ ঘৰলৈ আহিল। কথাই কথাই ভনীয়েকক সুধিলে, নিৰ্মালীৰ বিয়াৰ কথা কিবা চিন্তা কৰিছানে? নিৰ্মালীৰ মাকে ক'লে, তাই এতিয়া সৰু ছোৱালী নহয়, তাই নিজৰ ডিচিশ্যন নিজে ল'ব পৰা হৈছে। তেনেকৈ নকবি ৰুনু, ছোৱালীৰ বিয়াৰ বয়স পাৰ হৈ গ'লে মাক দেউতাকক কিমান তেনেকৈ নকবি ৰুনু, ছোৱালীৰ বিয়াৰ বয়স পাৰ হৈ গ'লে মাক দেউতাকৰ কিমান টেনশ্যন হয় মইহে বুজি পাইছোঁ। নিৰ্মালী সিদিনা মাক আৰু জেঠায়েকৰ কথোপকথন শুনি আছিল। তাই লাহেকৈ উঠি আহি জেঠায়েকক উদ্দেশ্যি সুধিলে, জেঠাই, কি আলোচনাতনো ব্যস্ত? নিৰ্মালীৰ মাকে ক'লে, জেঠাইৰে তোৰ বাবে ল'ৰা চাইছে, ভাল ঘৰৰ ল'ৰা, চাকৰিও ভাল, তই মতামত দিলেই হ'ল। তোমালোকৰ আৰু বেলেগ কথা নাই যদি ভাল চিনেমা এখন চাই আহাগৈ, যোৱা। জেঠাই, যোৱা বছৰ তোমাৰ যে হাৰ্ট এটেক এটা হৈছিল, তোমাৰ ছোৱালীয়ে শুশ্ৰূষা কৰিছিল নে তোমাৰ বিদেশত থকা ল'ৰা বোৱাৰীয়ে? কথাবিলাক অলপ দকৈ ভাবি চাবলৈ শিকা। ছোৱালীক কেতিয়াও বুজা বুলি নাভাবিবা। কিমান অভিভাৱকে ছোৱালীক এঘৰলৈ উলিয়াই দি ল'ৰাৰ বোৱাৰী আনি সুখী হৈছে জেঠাই। তোমাৰ নিজৰ ল'ৰাই দেখোন বিয়া পাতি বিদেশ উৰা মাৰি তাতেই ছেটেল হ'ল। তোমালোকে এটা কথা ভালকৈ চিন্তা কৰি চাবা। ছোৱালী বিয়া দি এঘৰলৈ উলিয়াই দিয়া হয়, কিন্তু আজিকালি বেছিভাগ ল'ৰাই বিয়াৰ পিছত মাক দেউতাকক এৰি ঘৰৰ পৰা দূৰৈত বেলেগকৈ থাকে। আৰু বুঢ়া মাক দেউতাক শেষত বৃদ্ধাশ্ৰমৰ আলহী হয়। আজি যদি মোনবা নাথাকিলে হয়, তোমাক কোনে চালে হয়? ভাল ল'ৰা এটা পালে তাই এতিয়াও বিয়া হ'ব পাৰে, কিন্তু সেই ল'ৰাজনৰ চিন্তাধাৰা বেলেগ হ'ব লাগিব। অকল ল'ৰাৰ বাবে ছোৱালী এজনীক বোৱাৰী কৰি আনি বা ছোৱালীজনীক এঘৰলৈ উলিয়াই দিয়া মাক দেউতাকৰ দায়িত্ব শেষ নহয়, যদিহে তেওঁলোকৰ মাজত বুজাবুজি নাথাকে। ইজনে সিজনৰ প্ৰফেশ্যনক সন্মান আৰু বিশ্বাস নকৰে, তেনেহ'লে সমাজক দেখুৱাই বৈবাহিক বান্ধোনৰ বান্ধ খোৱাৰ মোৰ মতে কোনো যুক্তি নাই। নিৰ্মালীৰ কথা শুনি মাক আৰু জেঠায়েকৰ মুখৰ মাত নোহোৱা হ'ল। আচলতে ভাবি চালে কথাবোৰ তাই ঠিকেই কৈছে। জেঠায়েকে ক'লে, নিৰ্মালীৰ মাকে হয় বুলি শলাগিলে। এনেদৰে মাজে মাজে নিৰ্মালীৰ বিয়াৰ কথা লৈ মাজে মাজে মাক দেউতাকৰ লগত কথা কটাকটি হৈ থাকে। নিৰ্মালীয়ে কেতিয়াবা ভাবে, এই মা দেউতাবোৰৰ যে আৰু শান্তি নাই। সৰুৰ পৰাই ল'ৰা ছোৱালীবোৰক নম্বৰৰ প্ৰতিযোগিতাত নমাই দিয়ে, তাৰপিছত আকৌ চাকৰিৰ প্ৰতিযোগিতা, শেষত আকৌ বিয়াৰ প্ৰতিযোগিতা। পাৰিলে কাৰোবাৰ ঘৰত কেঁচুৱা জন্ম হোৱা কৰিলে আকৌ নতুন এটা প্ৰতিযোগিতা আৰম্ভ হয়। আমি কেতিয়া ককা আইতা হোৱাৰ সুখ পাম? তাৰ পিছতো শেষ নহয় প্ৰতিযোগিতাৰ দৌৰ। সেইবোৰ দেখি এটাৰ পিছত আনটো প্ৰজন্ময়ো সেই একেখন নাটকতে অভিনয় কৰি গৈ আছে। কিন্তু মই সেইখন নাটকত অভিনয় নকৰোঁ। মই এখন নতুন নাটক নিজেই ৰচনা কৰিম। তাৰ ফলত অন্ততঃ মোৰ মা দেউতাৰ লগতে আন এখন ঘৰৰ মাক দেউতাকেও যাতে জীৱনত উৰুলি পেলা নিজৰ ঘৰখনতে সুখ শান্তিত কটাব পাৰে। মই মা দেউতাক আজিয়ে জনাই দিম যে মই বিয়া পাতিম, কিন্তু কিছুদিন সময় ল'ম। নিৰ্মালীয়ে কথাই কথাই এদিন ৰোহিতকো সুধিছিল, তুমি বিয়া বাৰু নাপাতা নেকি? নে কাৰোবাৰ লগত? ৰোহিতৰ হাঁহি উঠিছিল। তুমি কিয় সুধিলা? এই একে প্ৰশ্ন যদি মই তোমাক সোধো? এইবাৰ নিৰ্মালী হাঁহিত ৰ'ব নোৱাৰা হ'ল। ৰোহিতে নভবা নিচিন্তাকৈ ঘপহকৈ কৈ দিলে, মই যদি তোমাক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিওঁ, চৰি হা, তোমাৰ ষ্টেটাছ মোৰ লগত নিমিলিবও পাৰে। তথাপি ভুল হ'লে মাফ কৰিবা। মই মাথো তুমি সোধা প্ৰশ্নৰ উত্তৰহে দিব বিচাৰিছোঁ। আচলতে মই বিয়া পতাৰ কথা ভবাই নাই, কাৰণ দেউতাৰ পিছত মাৰ সম্পূৰ্ণ দায়িত্ব মই পালন কৰিছোঁ। ভাইটি আমেৰিকান ছোৱালী বিয়া পাতি তাতেই ছেটেল হ'ল। সি চাগে কেতিয়াও অসমলৈ ঘূৰি নাহে। কিন্তু মই মাক কেতিয়াও অৱহেলা কৰিব নোৱাৰোঁ। নিজৰ মাক দেউতাকক সন্মান কৰা, মৰম কৰা ছোৱালী এজনীহে আনৰ মাক দেউতাককো কৰিব। তেনে ছোৱালী এজনী বিচাৰি পালে মই নিশ্চয় বিয়া পাতিম। ৰোহিতৰ কথা শুনি নিৰ্মালী আচৰিত হ'ল। তাইৰ আৰু ৰোহিতৰ মনৰ ভাৱবোৰ কেনেকৈ যে মিলি গ'ল। তাই তপৰাই উত্তৰ দিলে, ময়ো মোৰ প্ৰশ্নৰ উত্তৰ পাই গ'লোঁ। ঠিক আছে, তুমি বিচৰা ছোৱালী এজনীয়ে পাই যাবা।
কিন্তু এটা চৰ্ত আছে, বিয়াৰ পিছত তুমি ভাড়া ঘৰত থাকিব নোৱাৰিবা। কাৰণ ছোৱালীজনীৰ দেউতাকৰ দুমহলীয়া এটা ঘৰ আছে। ওপৰত তেওঁলোক থাকে আৰু তলৰ ফ্ল'ৰটো খালী হৈ আছে। কাৰণ তেওঁলোকৰ এজনীয়ে ছোৱালী, তাই বিয়া হৈ যোৱাৰ পিছত ভাল মানুহ এঘৰ তলৰ ফ্ল'ৰত ৰাখিব। কিন্তু ভাড়াতীয়া হিচাপে নহয়, বিপদত মাত এষাৰ দিবলৈহে। আৰু সেই ভাল মানুহ ঘৰ যদি তোমাৰ মা, তোমাৰ মিছেছ হিচাপে মই আৰু তুমি হোৱা। এইবাৰ ৰোহিতে চিঞৰি দিলে। নিৰ্মালীয়ে ক'লে, মই তোমাৰ চিন্তাধাৰাক সন্মান জনাইছোঁ, মোৰো ষ্টেটাছ পিছত, পৰিয়ালৰ সুখটোহে আগত। সকলোৰে মাক দেউতাকে বিচাৰে নিজৰ ল'ৰা ছোৱালীৰ এটা ভাল উপাৰ্জন, এখন সুখৰ সংসাৰ হওক, কিন্তু ভবামতে সকলোৱে পায় জানো? পিতৃ মাতৃ হিচাপে আমাৰো দায়িত্ব আছে। আমাৰ বাবে তেওঁলোকেচোন জীৱনত কিমান ছেক্ৰিফাইচ কৰিছে, গতিকে আমি কিয় তেওঁলোকৰ বাবে কৰিব নোৱাৰিম? ৰোহিত, তোমাৰ পৰাও এবাৰ মতামত জানি লওঁ। তুমি মোৰ লাইফ পাৰ্টনাৰ হ'বানে? তোমাৰ নিচিনা ছোৱালী এজনী জীৱনসংগী হিচাপে পালে নিজকে ভাগ্যৱান বুলি ভাবি। নিৰ্মালীৰ মাক দেউতাক আৰু ৰোহিতৰ মাক সিহঁতৰ সিদ্ধান্তত আনন্দিত হ'ল আৰু দুটা সুখী পৰিয়ালে একেলগে জোনাকী কাৰেঙত থাকি ইজনে সিজনক সহায়ৰ হাত আগবঢ়াই গৈ থাকিল।